আমি বিজলকা লৈ আনিছো খানা খাবলৈ এইটো দেখিছে এই আমাৰ নেমু টেঙা এ কাটি কেনকা লাগিছে পিয়াজ কাটি কেনকা লাগিছে ধুনু লাগিছে ধুনু পৃথিৱীৰ ভিতৰত আগে কি বস্তু কাটি দুখ লাগে কহ তোমালোকে পিয়াজে কাটি দুখ লাগে পুৰা চকুত ধৰিছে আৰু দেই সো নমস্কাৰ গাইছ আপোনালোকে আজি দেখি আছে আমি পিকনিক খাবলৈ আহিছোঁ মাংস বচাই বাছি আছে গৰুৱে ভাত খুৱাই গৰুৱে খাই আছে কাৰণ আমাৰ বহুত প্ৰব্লেমত পৰিছোঁ ইয়াত পানী পাবলৈ বহুত টান নদী আছে যদিও নদীখন বহুত ইমান এটা বৰ সুবিধাজনক নহয় সেইবাবে আমি নদীৰ পৰা পানী আনিব পৰা নাই বহুত দূৰৰ পৰা পানী আনি পেলাই আমি খাবলগীয়া হৈছে তাকে আমি মানে যোনবিলাক অসুবিধা আপোনালোকক পিকনিক খাবলৈ আহিলে সেইবিলাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছে আপোনালোকে এই ভণ্টিকেইজনী হৈ লাইক কৰিব দেই নহ'লে আপোনালোকৰ পাপ লাগিব কাৰণ এই ভণ্টিকেইজনী কিমান কষ্ট কৰি পিয়াজ কাটিছে দেখিছে ন তাকে আৰু আপোনালোকৰ ওপৰতে কথা আপোনালোকে লাইক কমেণ্ট কৰিলেহে আমাৰ চেনেলটো গ্ৰ' হ'ব তাকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া আপোনালোকে পুখুৰীৰ কাষতে আমি মানে হেৰি খাবলৈ আহিছোঁ পিকনিক খাবলৈ আহিছোঁ তাকে পুখুৰীৰ পানীবোৰ মানে ইমান সুবিধাজনক নহয় ওচৰত মানে ঘাট বুলিবলৈ আমি বিজলকা লৈ আনিছো খানা খাবলৈ এইটো দেখিছে এই আমাৰ নেমু টেঙা এ কাটি কেনকা লাগিছে পিয়াজ কাটি কেনকা লাগিছে ধুনু লাগিছে ধুনু পৃথিৱীৰ ভিতৰত আগে কি বস্তু কাটি দুখ লাগে কহ তোমালোকে পিয়াজে কাটি দুখ লাগে পুৰা চকুত ধৰিছে আৰু দেই মানে দেখিছেনে দেই গৈছে দেই গ'ল পানীৰ অভাৱ দেই কি কব পানীৰ অভাৱ দেই বেলেগ কথা একো নাই আগত পানীৰ অভাৱ কিহৰ অভাৱ 54 ডলাৰ কমিলে দেই 54 নহয় 70 এৰা মাংস কাটিছে আমাৰ দিব চেহেৰাটো অকণমান দেখুৱাই দিয়া কণীটো ওলাইছে এখন কণীটো দিব কেনেকুৱা লাগিছে নে কাটি ইনে তোমাৰ ভাল লাগিছে টান নহয় দাখন কেনেকুৱা লাগিছে কাটিবলৈ সেইটো কথা দাখন মজা দাখন মই আনিছোঁ বাৰু তোমাৰ চেহেৰা আছে থেংক ইউ ভেৰি মাছ সৰু মাগুৰ মাছ ভাত লাগি গৈছে দেই পানী কম হোৱাৰ কাৰণে একদম মানে পানী অভাৱৰ কাৰণে এনেকুৱা গতি হৈছে দেই ভাত বহুত লাগি ধৰিলে এইবাৰ ইয়াত খানা খাবলৈ আহিম যদি অতুলে ইয়াত হেৰি কৰিব নোৱাৰিবা তেতিয়াহে খানা খাবলৈ আহিম হে MLA মটৰ ফিটিং কৰিব এ দেখিছে নাই বাৰু এইটো আমাৰ বৰপুখুৰী মইতো আপোনালোকে দেখা নাই চাগে বৰপুখুৰীটো প্ৰথমবাৰ দেখি দেখুৱাইছোঁ আপোনালোকক আমাৰ এইজন আমাৰ কথা পাতিছে হাই বাই কি কৰিছা তুমি মোবাইল টিপি আছো এইটো কথা পাতি থকা নাইতো ঠিক আছে তেতিয়াহ'লে কেনেকুৱা লাগিছে নে পুখুৰীটো ভাল লাগিছে এই গৰুৱে চৰুৱে মানে গোটেই মিলাই পেলি ভাত খাবলগীয়া হৈছে ভাত আমিয়ে খাম নে গৰুৱে খাব একো মই ধৰিবই পৰা নাই চাওঁ ভাতখিনি তুমি দেখুৱাই দিয়া এই আমাৰ উজ্জ্বল সো নমস্কাৰ গাইজ যদিহে ভিডিঅ'টো ভাল লাগে লাইক এই দেখিছে নাই বাৰু এতিয়া আমাৰ ভাতটো দেৰি গৈছে হাই ভণ্টি কেনেকুৱা লাগিছে ভাত খাই এই ভণ্টি ভাত খাই কেনেকুৱা লাগিছে হা ভণ্টি ভাইটিহে এইটো মানুহে ভাত খাবলৈ আনি গৰুক ভাত দি দিছে ছোৱালীবিলাকে দাই পেলাই আপোনালোকে দেখি আছে গৰুৱে ভাত খাই আছে কি যেন হ'ব কাম বন নাই আমাৰ এইজনে গান গাই মাংস বাচি আছে একদম আৰু নক'বা আৰু তেখেতৰ নাম দিব্যজ্যোতি বহুত অভাৱ পানীও সেই নদী পাৰৰ পৰা কাঁহী বাতি কিবা কিবি চব ধুই আনিবলগীয়া হৈছে ইয়াত দেখিছে আপোনালোকে ছোৱালীজনীয়ে মুখখন ঢাকি দিছে তো যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব বহুত কষ্ট কৰি আমি ভিডিঅ'টো বনাবলগীয়া হৈছে আপোনালোকৰ যদি ভাল লাগে এইটো এই ভাত বনাম সেইটো দেই ভাত মানে বনালোঁ ভাত বনাম মানে ভাত বনাম এতিয়া মাংস বনাম এতিয়া আমি মাংস বনাই কেনেকুৱা হৈছে মাংস কাটি কুটি হৈছে আৰু বেছি দেৰি নাই আৰু দেই চেক এইটো আমাৰ ইউটিউবাৰ হেল্ল' ইউটিউবাৰ হেল্ল' কেনেকুৱা লাগিছে একদম মস্তি নে মস্তি আজি পিকনিকটো খাই বহুত ভাল লাগিলে তাকে ৰাইজক ক'ব বিচাৰিছোঁ পিকনিক খাবলৈ আহিলে যেন কেনেকুৱা অসুবিধা হয় সেইবাবে যেন মানে 10-15 দিনৰ আগতে সেইবোৰ বস্তু যোগাৰ কৰি আনিব লাগে কাৰণ পিকনিক এটা খাওঁ বুলিলে খাব নোৱাৰি কাৰণ বহুত বস্তু প্ৰয়োজন হয় তেল নিমখ আলু দালি নিমখ জলকীয়া আদি কৰি বহুত পানী চানিৰ পৰা ধৰি বিভিন্ন ধৰণৰ বস্তু প্ৰয়োজন হয় আপোনালোকে জানেই সেইটো চাগে ক'ব নালাগে আৰু আমি বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ মোবাইল হৈছে সৰু আমাৰ ৰেম হৈছে কম প্ৰচেছৰ কম তাকে আপোনালোকে আমি নতুন চেনেলটো খুলিছোঁহে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব চেষ্টা কৰক আৰু লাইক কৰিব কমেণ্ট কৰিব বলক আৰু আমাৰ এই নদীখন দেখাই লওঁ ওচৰত থকা ঠিক এখন নদী বুলি ক'ব নাই আপোনালোকৰ মাজত দেখুৱাই দিছোঁ এটা পুখুৰী হয় এইটো এটা
বহুত ডাঙৰ পুখুৰী এইটো ভাত কেইটামান খাওঁ ভাত বাঢ়ি দি আছে কেলা কি বুলি ভাবিছে কিবা এটা অ দোস্ত আপোনালোকে দেখিছে আমাৰ ভাত বনোৱা কাৰ্যসূচী আৰম্ভ হৈ গৈছে আপোনালোকে অলপ পিছত ইউটিউবৰ ভিডিঅ'ত আপলোড হৈ যাব তাৰপিছত আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে লাইক নকৰিব আপোনালোকক একো নকওঁ গম পালে একো নকৰোঁ এতিয়া আমি বলক একেলগে গোটেই বন্ধু বান্ধৱে ভাত খাওঁ বলক নহ'লে ভাতটো খাই ভালে লাগিব কিন্তু দেয়া পেলালে ছোৱালীজনী চবেই ছোৱালীজনী কাম গোটেই ৰেয়া পেলালো ভাত খোপা পানী আনি নিদিয়া কাৰণে ভাত দেৰি পাইছে দেই এজনী কম ছোৱালী নহ'ব দেই গোটেই কি দেহা কি কৰি আছা মোবাইললৈ লৈ যাম দেহা 15 কোটি গুচা আছে ভাত কিহে দিছা আমাক কেঁকুৰা ভাজি পইচা দিলে মাংস চকল নপৰিলে বেয়া কথা দি দে আকৌ কিনো তেনেকৈ কৈছে বেয়া কৈছে নহয় মাংস বোলে নবচাই বোলে এইটো কি কথা মই এইটো কি কথা এইটো কি দিছে ইয়াক কি দিছে তুমি নিজে চোৱা নিমখ কেঁচা নিমখ তুমি কেলে দিছা গৰু দাদা দিবা দি দিবলৈ আহিছে বুলি কৈছে কম খৰচত মানে বেছি মাংস 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 খাইছো ঘৰে কয়লা এটা আছিলে গুচাই এইটো কালা চৰি কেনেকে ভাত খাবা ভালে লাগিছে ৰ'দডাল বেয়া তোমালোকে এইফালে কিবা এটা কোৱা আকৌ এই মাংস যিহেতু লৈ আহে পেলাই মই ভাবিছো কি ভাত মই ভাবিছো কি ভাত ভাত মোক দিয়া জোল দেখোন ৰ'দত শুকাই পৰিলে জোল বেছি খোৱা নাই পানী বেছি দিয়া নাই দেই মাংসকে দিছে মাংস দিয়া আকৌ মাংস নহয় জোল দিয়া জোল আৰু কিবা পানী গাছটো লৈ গ'ল অনামিকা বহিলি নে তহঁতি লগাই খা তই লগাই খা অনামিকা পাৰি নাই ভালে ভাল পাব বাৰু তই লগত খা অনামিকা হেৰি পানী মৰতি তই এনেই বগাই গতি মাৰি পুখুৰীত পেলাই দিম ইয়ালৈ আৰু দলে তই আহিবি না আমি মতা মানুহ তই মতা পেনে পিন্ধি ক'ৰ ওৱান চাইড হৈ আছে